গতিকে সকলোৱে হোলা নকৰি খুব আনন্দমতে ভাওভাগি চাব বুলি আমি হৰিভাগ স্থানৰ পৰা আমি পাঠক হিচাপে এতিয়া অনুৰোধ ৰখা হৈছে। কৃষ্ণ। আমাৰ কমলনাথ দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সৰ্বপ্ৰথমে সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দলৈ হৰিহৰ আস্থানৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ক্ষমাও প্ৰাৰ্থী যে তেওঁলোকক আমি যিমত প্ৰকাৰে মাতি আনি যি আসনে ভূষণে তুতি মিনতি আমি নবিধ বাক্যৰে বচনে আমি সেৱা জনাব লাগিছিলে, তাত বহুখিনি অপৰাধ ভুল ভ্ৰান্তি আমাৰ ৰৈ যাব পাৰে। সেই ভুলৰ মৰিখনৰ হেতু আমি প্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। 2016 চনতেই এই স্থানতে হৰিহৰ স্থান নামে এটি ক্ষুদ্ৰতম মন্দিৰ স্থাপন কৰিছিলোঁ আমি হবে। আৰু আজি আহি 2023 চন পালেহি। 2023 চনত আজি আপোনালোকৰ ওচৰত ইমানখিনি পাইছেহি, ইমানখিনি কৰিব পাৰিছোঁ। হয়তো নোৱাৰিলোহেঁতেন, সেইখিনি আপোনালোকৰ সহায় সহযোগিতাৰ বাবেহে হয়তো হৈছে বুলি আমি ভাবোঁ। আৰু সেই সহায় সহযোগিতা যেন চিৰদিনৰ বাবে আপোনালোকৰ পৰা আমি পাওঁ, তাকে কামনা কৰিছোঁ। যোৱা 7টা দিনে শিলিখাবাৰী তথা অন্যান্য গাঁৱৰ ৰাইজে আহি যি হৰিহৰ স্থানত অংশগ্ৰহণ কৰি সহায় সহযোগিতাৰ পৰা সকলো দিশৰ পৰা আমাক চাৰিওপিনৰ পৰা আমাক সহায় কৰিলেহি। তেওঁলোকলৈও বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পুৰণি তথা বয়োজ্যেষ্ঠ সকলো পাঠকীসকলে আহি আমাক যি সেৱা কৃতাৰ্থ কৰিলেহি, তাৰ হৈও আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমাক ওতঃপ্ৰোতভাৱে শেষ পৰ্যায়লৈকে সহায় কৰা 3জন ব্যক্তি আমি বাছি উলিয়াইছোঁ। আমাক বহুতেই সহায় কৰিছে অৱশ্যে, কোনো বেয়া পাব নালাগে। কিন্তু তাৰ ভিতৰতে একেবাৰে শেষ পৰ্যায়লৈকে আমাক যি সহায় কৰিলে তেওঁলোকক মই এখনি ফুলাম গামোচাৰে আজি সম্বৰ্ধনা অনুষ্ঠানটো ৰাখিম বুলি ভাবিছোঁ। আৰু যিসকলে আমাৰ লগত অৱশ্যে সকলোৱে আছিলে, বহুত কষ্ট কৰিলে, কিন্তু শেষ মুহূৰ্তলৈকে যিকেইজনে কৰিলে মই তেওঁলোককহে বাছি উলিয়াইছোঁ দেই। আৰু যিসকলে থাকি গ'ল তেওঁলোকে আমাক বেয়া পাব নালাগে, হয়তো পিছৰ পৰ্যায়ত তেওঁলোককো আমি তেনেকুৱা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিবলৈ সক্ষম হ'ম। আৰু মই আমাৰ হৰিগৃহত দিব্যজ্যোতি বৰা, জিন্তু কছাৰী আৰু বাবু কছাৰী দেৱক মই উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি অশেষ অভিনন্দন জনাইছোঁ তেওঁলোকলৈ যে তেওঁলোকে একেবাৰে নকৈ শিকা প্ৰায় এমাহ হওঁ কি নহওঁ অৱস্থাত তেওঁলোকে আমাক বহুত সহায় কৰিলে আৰু শেষ মুহূৰ্তলৈকে সহায় কৰিলে। সেইবাবেহে মই তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ। একেবাৰে নতুনকৈ হ'লেও আমাক খুব ধুনীয়াকৈ তেওঁলোকে সহায় কৰিলে। প্ৰতিটো সময়তে প্ৰতিটো খোজত এই মুহূৰ্তলৈকে তেওঁলোকে আমাৰ লগ এৰি দিয়া নাই। গতিকে তেওঁলোকক যদি আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা নজনাওঁ তেতিয়া আমাৰ বৰ দুখৰ বিষয় হৈ যাব যেন পাওঁ। সেয়েহে মই দিব্যজ্যোতি বৰা, কছাৰী আৰু বাবু কছাৰী দেৱক এখন ফুলাম গামোচাৰে তিনিওকে সন্মান জনাবলৈ অনুৰোধ জনালোঁ। আৰু সন্মান জনাব নোমল গগৈ, জিন্তু গগৈ আৰু লিটু গগৈ। সকলোৱে এটি হাত চাপৰি দিব। আৰু তেওঁলোকৰ সকলোকে যেন ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু এতিয়া যেনেকৈ হৰি চৰ্চা কৰি গৈছে, কাললৈকে কৰিবলৈ ভক্তি দি আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ এই চমু বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় জয়তে হৰিহৰ স্থানত উপস্থিত হোৱা সমূহ ভকত বৈষ্ণৱবৃন্দ আৰু মোৰ কণ মইনা মাইনীসকল, আমি যিখিনি কৰ্ম কৰি যাব লাগে মানৱ জীৱন পাই, সেই কৰ্মখিনি কৰি যাবলৈ যাওঁতে আমাৰ বহু বাধা নেওচিব লগা হয়। যি কি নহওক, পৃথিৱীত মানৱ জীৱনৰূপে সকলো জন্মগ্ৰহণ কৰিছে।
পৃথিৱীৰ মানৱ জীৱন ৰূপে জন্মগ্ৰহণ কৰিলে যিকোনো গুৰুৰ আশ্ৰয় লৈ হৰিৰ গুণ নাম মানে ৰাম নাম চৰ্চা কৰিব লাগে, তেতিয়া তেওঁ পৰম মংগল হয়। তো সেয়েহে আমি ৰাম নাম বাস কৰিবৰ কাৰণে সমস্ত ভকত পাঠকে সমস্তকে প্ৰমুখ্যে কৰি মহাচৈতন্য শ্ৰীমদ ভাগৱতকে বাছি উলিওৱা হৈছে। এই অধৰ্মে সৰ্বস্থান যি মত প্ৰকাৰে অবিৰত ভাগৱতৰ কাৰুকাৰ্যভাগী কৰায়, এই হিচাপে যদি আপোনালোকে চাই মোৰ নৱম হৈছে। গতিকে মই নৱম বাৰলৈকে সম্পূৰ্ণৰূপে অবিৰত ভাগৱত চৈতন্য কৰাই কৰ্ম কৰি আগবাঢ়ি যোৱা হৈছে। তেনেধৰণে আমাৰ শিলিখাবাৰীত ইয়াত তৃতীয় বাৰ্ষিক, হাতীপুৰাত তৃতীয় বাৰ্ষিক, ডাঙৰ চৈকতাত দ্বিতীয় বাৰ্ষিক আৰু সৰু চৈকতাত প্ৰথম আৰু দ্বিতীয়, আৰু এনেধৰণে বহু জেগা আছে লেখত ল'বলগীয়া, যি জেগাৰ নাম কিছু আগপাছ হৈ গৈছে। গতিকে আশা কৰোঁ সমস্ত সৰু সৰু কণ কণ মইনা মাইকীসকল, আপোনালোকক এইটোৱে বিনম্ৰ অনুৰোধ, পিতৃ মাতৃয়ে যি অপৰাধ কৰিছে বা পিতৃ মাতৃয়ে যি কৰ্ম কৰিছে, গতিকে শিক্ষাগুৰু, দীক্ষাগুৰু লগতে নিজৰ পিতৃ মাতৃগুৰু, এই তিনি গুৰু সাধিলেহে চৰম ভক্তি পোৱা যায়। সেইটো কাৰণে আশা কৰোঁ তোমালোকৰ হ'ব। আমাৰ বহু পিতৃ মাতৃ লোকে শাস্ত্ৰ ভাগৱতৰ গুণ গৰিমা পাহৰি গৈছে। মই জনাত বা মই দেখাত বহু লোক মুখতহে কৃষ্ণৰ নাম, কিন্তু হৃদয়ত নাই। সেয়েহে সকলোকে বিনম্ৰ অনুৰোধ, আহি থকা আনক দিনকেইটাত যাতে আপোনালোকে শ্ৰীকৃষ্ণৰ গুণনাম চৈতন্য কৰি আৰু কৃষ্ণক সদায় আগত চিন্তা কৰি ৰাম নাম বাস কৰি আগবাঢ়ি যাবৰ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। আমাক গুৰু দুজনাই দি থৈ যোৱা 4খন শাস্ত্ৰৰ এখনো শাস্ত্ৰৰ কোনো এখন কমি নহয়, কিন্তু তাৰ ভিতৰতে আমাৰ ভকতৰ ৰকা মেলাৰ মাজত পৰি এই 4 শাস্ত্ৰক 4 ভাগ কৰি দেখাই দিছে। সেইকাৰণে আমাৰ মাজত ভকতৰ মাজতহে তয়াময়া যুঁজ হৈছে, ঈশ্বৰৰ লগত কাৰো যুঁজ হোৱা নাই। সেয়ে আশা কৰোঁ সেই 4 শাস্ত্ৰৰ যি ৰীতি নীতি আছে, আমাৰ সনাতন ধৰ্মৰ পবিত্ৰ ৰীতি নীতি, গতিকে সেয়া আমি সদায় জীয়াই ৰাখিব লাগিব আৰু সনাতনক সদায় আমি নিজৰ আত্মাত ৰাখিব লাগিব। গতিকে আত্মাৰাম হ'লে সকলো সিদ্ধ হয়। সেয়েহে জনাওঁ, যত বালক বালিকা সমস্তজনে আমাৰ গুৰুজনে দি থৈ যোৱা 4 শাস্ত্ৰৰ এক শাস্ত্ৰ, সেয়েহে সেই ভাগ হৈছে কীৰ্তন ঘোষা। গতিকে ঘোষাৰ যাৰ মুখত নাহে সি কোনোদিন ঈশ্বৰৰ চৰণ চুবলৈ পাবলৈ আশা কৰাটো টান। সেয়েহে সকলোৱে ঘোষাৰ বাণী আপোনালোকে যাতে খুব বৃহৎ সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাওক। আমাৰ নজৰত পৰিছে, সেইকাৰণে জনাইছোঁ। এটা মোবাইল দি দিলে হাতত 1 ঘণ্টা বহে, কিন্তু ঘোষাৰ এজোপা গাওঁতে 10 মিনিট নবহে। গতিকে এইটো কোন দিশে গতি কৰিছে আপোনালোকে অকণমান চিন্তা কৰি চাওক। এই স্থানৰ পৰা মই আপোনালোকক এই আহ্বান জনাইছোঁ, অকণমান চিন্তা কৰক। এইটো কাৰণে চিন্তা কৰিবলৈ কৈছোঁ, সদূৰ ভৱিষ্যত আহি আছে। আমি তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলিব নালাগে। আমাক আজিকালি নৱপ্ৰজন্মক আপোনালোকে দেখিছে, গোটেই ৰাতিটো যদি এটা মোবাইল দি দিয়া যায়, সি গেম খেলি পাৰ কৰি দিব। মই এতিয়াও কৈছোঁ, এই ভাওনাত চাবলৈ আহি যাতে কোনো গেম খেলি নাথাকে। যদি গেম খেলিবলৈ আহিছে ঘৰলৈ যাব লাগে। নিজৰ মোবাইল লৈ যদি কোনোবাই গেম খেলিম বুলি আহিছে, তেতিয়াহ'লে ঘৰলৈ যাব লাগে। কাৰণ ঈশ্বৰৰ গুণ গৰিমা মহিমা গুৰুজনে দি থৈ যোৱা, সেই ভাগত কেতিয়াও অপমান কৰিব নালাগে। নামঘৰ হওক, মন্দিৰ হওক, গৈ পেলানি ভাওনা চোৱাৰ নামত গৈ মন্দিৰ ছাইডত বহি, মন্দিৰ ভিতৰত বহি বা নামঘৰ ভিতৰত বহি ছাইডত মোবাইল লৈ গেম খেলিবলৈ লাগি থাকে। তো সেইটো কিমান মাৰাত্মক হৈছে। কাৰণ আমি আমাৰ নিজৰ গুৰুৱে দি থৈ যোৱা বাণী, গুৰুৰ যি বস্তু আমাৰ হাতত তুলি থৈ গৈছে, তাক আমি অৱমাননা হৈছে। ভক্তিৰ নামত এনেই ইয়াত চেহেৰা দেখাই বা বহি
তেনে কৰ্ম কৰি কোনো লাভ নাই। সেই হেতুকে সকলোকে বিনম্ৰ অনুৰোধ, মোবাইলটো দিছে কৰ্মৰ কাৰণে লগাবলৈ, কৰ্মত লগাওক। মোবাইল নহ'লে একো কাম নচলে, কিন্তু মোবাইলটো এইটো জেগাত লগাওক যিটোৱে কৰ্মত আপোনাৰ বেনিফিট হয়। আমাৰতো পাৰে মানে নিজৰ পকেটৰ পৰা ধন দি গোটেই ৰাতিটো মোবাইলটো চাই টোপনিৰ ক্ষতি, কাইলৈ গোটেই দিনটো বিচনাত পৰি থাকে। উঠোতে 11টা বজাত কয় কি হ'ল, কালি বহুত দেৰি খেলি দিলোঁ ন। সেইটো কিন্তু সম্ভৱ নহয়। সেয়েহে ভকত বৈষ্ণৱ বা বৈষ্ণৱ আপোনালোকক এটা বিনম্ৰ অনুৰোধ, এনে কাৰ্যকৰ্মৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক অকণমান শিক্ষা দি ঈশ্বৰৰ ভক্তিমুখে গতি কৰাওক। চাব মোবাইলটোত যিমান গতি হৈছে ঈশ্বৰত তাতকৈ কিন্তু 100ৰ ভিতৰত 10% হোৱা নাই। সেয়েহে আশা কৰোঁ খুব আপোনালোকে গুৰুত্ব দিয়ক। এই কথাবিলাকক আমি আজিকালি ক'বলগীয়া হৈছে, কাৰণ দুই চকুৱে ধৰা পৰিছে। সেয়েহে কোৱা কাৰণে কোনো যাতে অপৰাধ বুলি নাভাবি আত্মাত যাতে অসন্তুষ্টি প্ৰকাশ কৰিব নালাগে। সেইটো যিসকলে তেনে কৰ্ম কৰে তেওঁলোকৰ নিজৰ ভৱিষ্যত, ভূত ভৱিষ্যতৰ কাৰণেহে কোৱা হৈছে। কাৰণ তেওঁলোকে তেনেকৈয়ে নহ'লে পাৰ হৈ যাব, ঈশ্বৰ কি বস্তু চিনি নাপাব। সেয়েহে এই কথাষাৰ কোৱাৰ কাৰণে মই মাপ বিচাৰিছোঁ। কাৰণ জানো এনে বাক্য ক'লে বহুতে পিছফালৰ পৰা দলিওৱা নিচিনা কথা মানে কিবা কিবি কয়। গতিকে যি বাক্য ৰাখিবা ঈশ্বৰক আগত ৰাখি মই জনাইছোঁ, এইটো তোমালোকৰ ভূত ভৱিষ্যতৰ কাৰণে কোৱা হৈছে। এইটো কাৰো মোৰ নিজৰ ভূত ভৱিষ্যতো নহয়। মই যি কৰিছোঁ বা আমি সবে যি কৰিছোঁ সেয়া ঈশ্বৰৰ কাৰণে কৰিছোঁ। গতিকে আমি যি কৰিছোঁ, যি ফল সেই ফল পাইছোঁ। গতিকে তোমালোকেও তেনে কৰ্ম কৰিলে তেনে ফলে পাবা। সেয়েহে আমাৰ নিজৰ জাতি, নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, এই 4 শাস্ত্ৰৰ এক অধ্যায় যেতিয়া আপুনি ল'ৰাটোৱে ঘোষাখনত আপোনালোকে এটা নিশ্চয় মনত কৰিব, নামঘৰত যাওক, অপৰাধ দিনাখন গাঁৱতো হেল্ল' বুলি কয় পিছফালে। তেতিয়াহ'লে চিন্তা কৰক, যদি অপৰাধ দিনাখন গাঁৱতো যদি হেল্ল' বুলি কয় তেতিয়াহ'লে কোন দিশে গতি কৰিছে? কাকতি ঘোষাভাগ গাইছে, এজনে কৈছে ৰ'বহে মোৰ মানুহ এজন আহি আছে, তো কোন দিশে গতি কৰিছে? ঈশ্বৰ তেতিয়াহ'লে ক'ত থাকিলে? ঈশ্বৰৰ মূল্য কি থাকিলে? সেয়েহে ঈশ্বৰৰ ভক্তি যেতিয়াই কৰিব, মাৰোৱাৰী সমাজৰ মাজত এইটো এতিয়া প্ৰচলন হৈছে, ঈশ্বৰৰ ভক্তি কৰা জেগাত মোবাইল অকল ঈশ্বৰৰ ভক্তিৰ কাৰণেহে ফটাবলৈ দিছে। গতিকে সেয়েহে আপোনালোকে যেতিয়া ভক্তি কৰিব সেইটো টাইমত অনুগ্ৰহ কৰি মোবাইলটো চাইলেণ্ট ৰাখিব আৰু নিজৰ লগতে ৰাখিব, কাকো দিবলৈ দৰকাৰ নাই, কিন্তু মোবাইলটো চাইলেণ্ট ৰাখিব। কোনোবা এজনে যদি ভাৱ ভক্তি লৈ আহে, তেওঁ যদি একমত একচিত্তে ভাওনাখন যদি শ্ৰৱণ কীৰ্তন কৰে, ছাইডত যদি এটা মোবাইল খেলি যদি ভিডিঅ' গেম খেলি থাকে, তেতিয়া সেইজনে অশান্তি পায়। আৰু অশান্তি পোৱাৰ কাৰণে তেওঁ যদি তেওঁক কয় তুমি মোবাইলটো বন্ধ কৰা, তেতিয়া তেওঁ কয় তোমাক বাহিৰত কি কৰিবলৈ কৰিম, ইয়াত একো নকৰোঁ। তো এনেকুৱাও বাক্য হৈছে জেগাই জেগাই। সেয়েহে তেনে কৰ্ম নকৰি যিসকলে গেম খেলি ভাল পায়, মই তোমালোকক এটা বিনম্ৰ অনুৰোধ, তোমালোকে অকণমান ঈশ্বৰৰ কাৰণে চিন্তা কৰা। মোবাইলটোত যদি আধা ঘণ্টা চিন্তা কৰিছে, ঈশ্বৰৰ কাৰণে 10 মিনিট চিন্তা কৰা, সেয়াই তোমালোকক ফল দিব। কিন্তু মোবাইলটোৱে ফল নিদিয়ে। পাৰে মানে মাক দেউতাকক দুখীয়াহে কৰিব, নোৱাৰিলে 2 টকা ঘৰৰ পৰা নি পেলাই সি মোবাইলটো ৰিচাৰ্জ কৰি কিবা কাম কৰিব। সেয়েহে সেইখিনি বিৰত থাকি আমি ঈশ্বৰক চিন্তা কৰিব লাগে। গতিকে অনুগ্ৰহ কৰি যিসকল ভাই বন্ধু ভতিজা বা মোৰ লগৰ সংগী আছে, কোনো ব্যক্তিয়ে মোবাইলত যাতে এই স্থানত গেম নেখেলে, মই এইটো বিনম্ৰ অনুৰোধ। আৰু গুটকা জাতীয় বস্তু খাই কোনো জেগাত যাতে নিবিকায়, সেয়াও মোৰ ফালৰ পৰা অনুৰোধ। আমাৰ কি হয়, পেকেট জাতীয় বস্তু খাই ফটককৈ পেলাই দিওঁ, তো সেইটো আমাৰ নিজৰ মাইনাছ পইণ্ট হয়। সেইটো কাৰণে আমাৰ পেকেটটো নিজৰ লগতে ৰাখক, যাব টাইমত নিৰ্দিষ্ট এটা জেগাত পেলাই থৈ যাব, আমি সেইটো উঠাই চফা কৰি দিম। আৰু কি হয় আপোনালোকক জনাম, আমি এই কৰ্মভাগত নিমন্ত্ৰণ দিবলৈ বহু ভকত বৈষ্ণৱক থাকি গ'ল, বহু লোকে ইউটিউব চাইও আহিলে, ফেচবুকত চাইও আহিলে। গতিকে আমি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, যিহেতু আমাৰ ওচৰত টাইম বহুত শ্বৰ্ট আছিলে, সেইকাৰণে আমি তেওঁলোকৰ গৃহত যাব নোৱাৰিলোঁ। আৰু এটা বিনম্ৰ অনুৰোধ, এই হৰিঘৰৰ স্থানত যিকোনো কৰ্ম হয়, যিকোনো কৰ্ম ভগৱানৰ ৰোজ কৃষ্ণৰ লগত কোনো কথা, যিকোনো কৰ্ম হয়, মই বাৰে বাৰে কৈ আছোঁ, এই জেগাত কৰ্ম হ'লে কোনো নিমন্ত্ৰণ নাই দিয়া বুলি মনত আত্মাত নেভাবিব আৰু অসন্তুষ্টি প্ৰকাশ নকৰিব। সমস্তজন আহিব পাৰে, সকলো কাৰণে দৰ্জা খোলা আছে। কিন্তু বহুতে কয় যে তেওঁ ঘৰৰ পৰা গুচি গ'ল, মোৰ ঘৰলৈ নাহিলে। সেই বাক্য যাতে নেৰাখে, কাৰণ মই টাইমটো মেকআপ কৰিব নোৱাৰা কাৰণে বহু মানে ভকতৰ গৃহ বাদ পৰি গ'ল। গতিকে আশা কৰোঁ অনাগতৰ দিনত এই স্থান যিভাৱে উজলি উঠিছে, আমি আগৰ কৰ্মভাগ যিভাগ
মেইন গৃহ সেই ভাগত নিৰ্মাণৰ কাৰ্যসূচী আগবঢ়াইছোঁ আৰু সেই ভাগৰ কাৰণেও আমি আগবাঢ়িছোঁ। সেয়েহে সেই কৰ্মভাগতো আপোনালোকে যাতে সহায় সহযোগিতা আগবঢ়ায়, ইয়াকে কৈ আপোনালোকৰ আগত বেছিকৈ কথা নকওঁ, কাৰণ এইফালে টাইম হৈ গৈছে। আহি থকা আগন্তুক দিনৰ কৰ্মত সকলো ভকত বৈষ্ণৱ আকৌ এবাৰ পাম বুলি মই আশা ৰাখি মোৰ সমূহ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পাছতে আছে সাপেখাতি গাঁৱৰ বিটু কুমাৰ দাসদেৱ। তেওঁ নৱপ্ৰজন্মৰ, তেওঁ আমাৰ মাজত আজি আপোনালোকক হ'ব আগত ভাওনাৰ সম্পূৰ্ণ দায়িত্ব প্ৰথমবাৰৰ বাবে ইয়াতে কৰিব আৰু সেয়েহে তেওঁ মনজিৎ বৰুৱাদেৱক এখন ফুলাম গামোচাৰে সমৰ্থনা ভাগ জনাবলৈ অনুৰোধ জনোৱা হৈছে। ধন্যবাদ বিটু কুমাৰ দাসদেৱক। আহি থকা আগন্তুক দিনত আমি যিমান পাৰোঁ আমাৰ গাঁৱৰ গায়ন বায়ন যিসকল ওলাইছে সকলোকে মই যিমান পাৰোঁ আগবঢ়াই নিবলৈ মই চেষ্টা কৰিম, এই মই কথা দিছোঁ। আৰু আহি থকা আগন্তুক দিনত যাতে বিটু কুমাৰ দাসদেৱৰ সমন্ত সম্ভ্ৰম হৈ কৃষ্ণৰ গুণগুণাম আই লক্ষী বিৰাজমান হৈ আৰু সৰস্বতী আইমাতৃ কণ্ঠদান নিগৰাই সমস্তৰ যাতে হিয়াৰ আমতো হৈ পৰিব বুলি মই আজি এভাগে সেৱাহে জনোৱা হৈছে। কৃষ্ণ হৰি ৰাম কৃষ্ণ। আৰু ইয়াৰ পাছৰ কাৰ্যসূচী বিটু কুমাৰ দাসদেৱক চলাই যাবৰ বিনম্ৰ অনুৰোধ জনালোঁ। আমি সকলো ভকত বৈষ্ণৱক এটা বিনম্ৰ অনুৰোধ, কোনো ব্যক্তিয়ে যাতে যদি মদ্যপান কৰি আহিছে তো মন্দিৰ প্ৰাংগণত প্ৰৱেশ নকৰিব। তাৰ বাবে আমি কমিটি দুখী নহওঁ। আৰু এইটো চাইডে আমাক খালী আছে, সকলোকে সেই ভিতৰত বহিবলৈ অনুৰোধ জনোৱা হ'ল। কৃষ্ণ।